এই হোৱাটছআপ ভিউৱাৰ্ছ কেনে আছে আপোনালোক বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে নিৰ্ভয় কাণ্ডত যি 4 অভিযুক্ত আছিল সেই অভিযুক্তক ইতিমধ্যে ফাঁচি দিয়া হৈছে আজি ৰাতিপুৱা 5:30 বজাত তিহাৰ জেলত তেওঁলোকক ফাঁচি দিয়া হয় কিন্তু আজি আমি আপোনালোকক জনাম এই তেওঁলোকক যিজনে ফাঁচি দিছিলে সেই ফাঁচি দিয়া ব্যক্তিজনৰ দৰমহা কিমান তেখেতে কিমান টকা লাভ কৰে বন্ধুসকল এই সকলোবোৰ আজি আমাৰ এই ভিডিঅ'টোত জনাম আপোনালোকে চাই আছে আছামিজ ইনফৰটেইনমেণ্ট ইউটিউব চেনেল আহক আগবাঢ়ো বন্ধুসকল যিজনে ফাঁচি দিয়ে তেখেতক জেল্লাদ বুলি কোৱা হয় আৰু তিহাৰ জেলত এই 4 অভিযুক্তক ফাঁচি দিছিলে জেল্লাদ পৱনে হয় বন্ধুসকল জেল্লাদ পৱনৰ কৰ্মৰত হৈ আছে তেখেতে মেৰঠ জেলত কিন্তু তিহাৰ জেলত তেখেতক স্পেচিয়েলি ইনভিটেশ্যন দিয়া হয় যাতে তেখেতসকলে আহি এই 4 অভিযুক্তক ফাঁচি দিয়ে গতিকে তেখেতে আহি পেলাই তিহাৰ জেললৈ আহি মেৰঠ জেলৰ পৰা আহি তেখেতলোকক ফাঁচি দিয়ে সাধাৰণতে জল্লাদসকলে দৰমহা তেখেতসকলৰ হয় প্ৰায় 10,000 টকা তেওঁলোক চৰকাৰী কৰ্মচাৰী পৱন জল্লাদে মাহেকত 10,000 টকা লাভ কৰে আৰু প্ৰত্যেক এটা নৰ্মেল যিজন জল্লাদ হয় সেই জল্লাদে প্ৰত্যেক ফাঁচিৰ দিনা 5,000 পৰা 10,000 টকা লাভ কৰে কিন্তু পৱন জল্লাদৰ ক্ষেত্ৰত এই অৰ্থাৎ নিৰ্ভয় কাণ্ডৰ যিটো কেছ আছিলে সেই ক্ষেত্ৰত খুকীয়া পৱন জল্লাদে প্ৰত্যেকটো ফাঁচিৰ বিনিময়ত লাভ কৰিছে প্ৰায় 15,000 টকা গতিকে 4টা ফাঁচি তেখেতে দিছে গতিকে 4টা ফাঁচিৰ বিনিময়ত তেখেতে লাভ কৰিলে 60,000 টকা অৰ্থাৎ পল্লৱ জল্লাদৰ মাহেকীয়া যিটো 10,000 টকা আছে 10,000 টকাটো পাবই তাৰ উপৰিও তেখেতে 4টা ফাঁচি দিলে আজি সেই 4টা ফাঁচিৰ বিনিময়ত তেখেতে 60,000 টকা লাভ কৰিব গতিকে বন্ধুসকল আপোনালোকে গম পালে এজন জল্লাদে কিমান টকা লাভ কৰে ফাঁচি দিয়াৰ বিনিময়ত আহকৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব ধন্যবাদ